নতুন প্ৰতিশ্ৰুতি, নতুন পৰিকল্পনা আৰু নতুন চিন্তাৰ নাটকেৰে 2022-23 নাট্যবৰ্ষত এক সুপৰিকল্পিত আয়োজন থিয়েটাৰ ভাগ্যদেৱীৰ। সোণালী বৰ্ষ গৰকা থিয়েটাৰ ভাগ্যদেৱীৰ 2022-23 নাট্যবৰ্ষৰ নাটকসমূহ হৈছে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱনৰ বিদ্ৰোহিনী 2022-23 নাট্যবৰ্ষত আন এক মহা আয়োজন যাৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মোক বিদায় দিয়া ভাগ্যদেৱী থিয়েটাৰৰ ৰংগমঞ্চত এজন প্ৰতিষ্ঠিত নাট্যকাৰ অৱতাৰ সিঙৰ মনৰ নিজানত। নাটককেইখন লৈ থিয়েটাৰ ভাগ্যদেৱীৰ পৰিয়াল বহুত আশাবাদী। 2022-23 নাট্যবৰ্ষত অভিনয়ত থাকিব মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা যোগেশ কাশ্যপ, বৰিষ্ঠ অভিনেত্ৰী কবিতা চুতীয়া, মঞ্চৰ জনপ্ৰিয় কৌতুক অভিনেতা শ্ৰীমন্ত মাধৱ দত্ত, বলিষ্ঠ অভিনেতা অঞ্জন জ্যোতি বেজ, জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা বৰুৱা, মঞ্চৰ সুদৰ্শন অভিনেতা উৎপল জ্যোতি নাথ, জিতু শইকীয়া, ৰূপৰেখা গোস্বামীৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ এদল ৰণুৱা শিল্পীৰ সমাহেৰেৰে ভাগ্যদেৱী থিয়েটাৰৰ মহা আয়োজন।